ধন নহ'লে কাম নকৰে সাতগাঁও আৰক্ষী, ধন পালেহে কাম কৰিব অচি ছাৰে। এই অভিযোগ আমাৰ নহয়, ভুক্তভোগীৰ ভাষ্যত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। আমাৰ মোটামুটি টোটেল মিলি কেনে আমাৰ হিচাপত 5খন গাড়ী আমি অলৰেডি ইজাহাৰ দিছিলোঁ। দিয়াৰ পিছত আমি সাতগাঁও থানাত দিছিলোঁ। অচি ছাৰক যেতিয়া আমাৰ লগৰ বন্ধুটো আৰু মই আছিলোঁ, তেতিয়া আৰু এটা মাইকী মানুহ আহিছিল। তাক কৈছে কেছ খেলিব লাগিলে বান্দিল লাগিব, তাক কৈছে কেছ খেলিব লাগিলে বান্দিল লাগিব। বান্দিল মানে পইচা। আমি পইচা দিয়া নাই। সিহঁতে অচি ছাৰ ইয়াৰ পৰা গেল। আমি কালি ৰাতিও থানাত গৈছোঁ, আমাৰ কেছটো ৰেজিষ্টাৰ নকৰিলে। আৰু আসামীখিনিও আজি 1 মাহ বেছি হ'ল, 3 মাহ মানে বেছি হ'ল, মানে কাগজটো দেখিলে গম পাব। আমাৰ কেছটো ৰেজিষ্টাৰো নকৰিলে। আমি বহুতবাৰ যোগাযোগ কৰিলোঁ, পইচা নহ'লে ৰেজিষ্টাৰ নকৰে, পইচা নহ'লে ৰেজিষ্টাৰ নকৰে। আৰু আসামীও নধৰে। অচি ছাৰে ৰেজিষ্টাৰ কৰা নাই। আমাক বান্দিল লাগে বোলে, আমিতো বান্দিল দিব নোৱাৰোঁ, আমি চব খাটি খোৱা মানুহ। চুৰি হোৱা গাড়ী উদ্ধাৰৰ নামতো ধন দাবীৰ অভিযোগ সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ কুমাৰ কানুৰ বিৰুদ্ধে। অচি ছাৰক 5,000 টকা আদায় নিদিয়াৰ বাবে 1.5 মাহ অতিক্ৰম কৰাৰ পিছতো গোচৰ পঞ্জীয়ন কৰা নাই। 5খন মটৰচাইকেল চুৰি হোৱা বুলি পাঞ্জাবাৰীৰ হেমন্ত ৰাভা আৰু বদিউজ জামালে সাতগাঁও থানাৰ যোৱা 17 মে'ত সাতগাঁও থানাত এজাহাৰ দিয়াৰ পাছতো গোচৰ পঞ্জীয়ন হোৱা নাই। সংকটত পৰি গোচৰ দিবলৈ অহা লোকক চৰম হাৰাশাস্তি কৰাৰ অভিযোগ সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ কুমাৰ কানুৰ বিৰুদ্ধে। শুনক এই ভাষ্য, কেনেদৰে আৰু কিমান ধন দাবী কৰিছিল এইজন লোকৰ পৰা। মুখ্যমন্ত্ৰী মহোদয় ছাৰ আৰু ডিজিপিক মই এইটো অনুৰোধ কৰিব খোজোঁ, মোৰ যাতে কেছটো অতি শীঘ্ৰে সমাধান কৰি দিয়ে, সেইটো মোৰ তেওঁলোকৰ ওচৰত মানে কাতৰ অনুৰোধ থাকিল। কাৰণ আজি মই 3 মাহ ধৰি দৌৰি আছোঁ। সাধাৰণ এটা কেছৰ কাৰণে তেওঁলোকে ৰেজিষ্টাৰ কৰা নাই, ৰেজিষ্টাৰৰ কাৰণে ভেটি লাগে, ভেটি মই দিব নোৱাৰোঁ। দিন ভিক্ষা প্ৰাণ ৰক্ষা, মই হাজিৰা কৰি খোৱা মানুহ, মই কেনেকৈ তেওঁলোকক ভেটি দিম? আৰু এই উপদেশন দিব নোৱাৰাৰ কাৰণে মোৰ আজিকালিলৈকে ৰেজিষ্টাৰ হোৱা নাই। তাৰ ওপৰত তেওঁলোকে বিচাৰিছে, তাৰমানে এতিয়া মই 5 টকাই দিব নোৱাৰোঁ, সেইকাৰণে মোৰ হোৱা নাই। 5,000ৰ ওপৰত তেওঁলোকে বিচাৰে। সাতগাঁৱৰ অচি ছাৰে এতিয়াতো মই এটা 5 টকাই দিব নোৱাৰোঁ, কেনেকৈ মই মানে হেৰি কৰিম? এই 5 টকাটো কি উপদেশন নিদিয়াৰ কাৰণে কি মোৰ কেছটো ৰেজিষ্টাৰ নহ'ব নেকি? এই ৰক্ষকে ভক্ষকে হৈছে এতিয়া, মই সেইটোৱে ভাবি ল'ম। আৰু এতিয়া ছাৰহঁতৰ ওচৰত মোৰ কাতৰ অনুৰোধ, যাতে মোৰ এইটো অতি শীঘ্ৰে মোৰ সমাধান কৰি দিয়ে। এইটো তেওঁলোকৰ এটা মানে কূটনীতি বুলি ক'ব লাগিব, যিহেতু কাৰণ তেওঁলোকৰ মানে ধনৰ প্ৰতি বেছি লোভ, লিপচাটো তেওঁলোকৰ বেছি আছে বুলি মই তেওঁলোকৰ ওচৰত মানে। আৰু তেওঁলোকৰ ওপৰত আমি ইমান ভৰসা কৰাৰ পাছত যদি আমাৰ এনেকুৱা মানে 3 মাহ 4 মাহ দৌৰিব লাগে এটা সাধাৰণ কামৰ কাৰণে, তেনেহ'লে সাধাৰণ জনতা আৰু কেনেকৈ মুক্তি পাব, কেনেকৈ উদ্ধাৰ পাব, কেনেকৈ শান্তিৰে জীয়াই থাকিব পাৰিব? এতিয়া মিনিমাম 5,000 টকা, তাৰ ওপৰত পাৰিলেতো আৰু বেছি ভাল, 10,000 20,000 যিমান দিব পাৰে। এতিয়া মিনিমাম 5,000 তলত মুঠতে ৰেজিষ্ট্ৰেশ্যন নহয়। এতিয়া মোৰ মোটামুটি প্ৰায় 2 মাহ ৰানিং, 3 মাহ চলি আছে ক'ব লাগিলে। মে' জুন জুলাই, এতিয়া জুলাই মাহ চলি আছে। মই 5-6 দিনমান হ'লে, এতিয়া যোৱাকালিও মই আৰু গৈছিলোঁ। এতিয়া মোৰতো আপোনাৰ একো মানে ধন দিবৰ কাৰণে তাতে সমৰ্থ নাই। মই দিন ভিক্ষা প্ৰাণ ৰখা, মই হাজিৰা কৰি খাওঁ। মই এই মানুহটো আৰু মই কেনেকৈ ভেটি দিব পাৰিম? খানাটো কালি মই অচি ছাৰ লগ নাপালোঁ, তাৰমানে তাৰপিছতো মই ঘূৰি আহিলোঁ আৰু 1 ঘণ্টামান থাকি পেলাই। মই বন্ধুজনক গৈছিল, পাছত গাড়ী লৈ আনে, পিছত আৰু ঘূৰি আহিলোঁ, উপায় নাই। তেওঁ একো প্ৰত্যেকবাৰ গ'লে আৰু সেইটোৱে কথা, সেইকাৰণে ঘূৰি আহোঁ। প্ৰত্যেকবাৰ গ'লে মানে ধন টকা দিব নোৱাৰিলে আপুনি একো নহ'ব ইয়াতে, এনেকুৱা। হয়, জনাইছোঁ, দিছোঁ, গোটেইখিনি ফটো দিছোঁ, ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড গোটেইখিনি দি দিছোঁ আপোনাৰ। চুতীয়া থানাত তেওঁলোকে ফোনো কৰিছিল যে আমি তাত গৈছিলোঁ, কিন্তু ইটো সপক্ষে কথাটো পতা নাই। এতিয়া মই বেলেগ কামত গৈছিলোঁ, CM ছাৰৰ তাত মই 3বাৰমান গৈছোঁ। এতিয়া এইটো কথা যোৱা নাই। এনেই আগতে গৈছিলোঁ, তেতিয়া তেওঁলোকে কৈছিল যে যদি টকা লাগে আমি টকা দিম, 5,000 লাগে 10,000 লাগে আমি টকা দিম, আপুনি খালি আমাক মানে চৰকাৰী মানুহ কোনে ভেটি লয় আমাৰ তাৰ ওচৰত লৈ যাওক। তথাপি আৰু আমি আৰু ভাবিলোঁ তেওঁ কিজানি উল্টা আমাক একশ্যন লয় নেকি আৰু অচি ছাৰে। সেইকাৰণে আৰু মানে বহুত চিন্তা কৰি পেলাই আমি ভয়তে থাকিলোঁ। এতিয়া আমি ধন টকা একো নাই, আৰু আমি সেনেকৈ গ'লে আৰু মানে কেৰেলাতকৈ গুটি দীঘল হ'ব বুলি ভাবি আৰু এনেকৈ তেওঁক মানে হেৰি কৰা নাই, আৰু মানে দিবৰ কাৰণে আৰু ভয় লাগি আছে। হয়, এতিয়াতো মানে ফাইনেন্সাৰ আপোনাৰ ডেইলি ঘৰত আহি আছে। এতিয়া মানে এৰেছে কৰে, মোক লগ পালে এনেকুৱা নিচিনা হৈ আছে কথাটো। এতিয়া মই মানে